ধলং পলং কাঠৰ দলং আজি আমি দেখুৱাম শূন্যত ওলমি থকা এখন পকী দলং আৰু সেইখন দলং হৈছে গোৱালপাৰা জিলাৰ যি লক্ষীপুৰ আছে লক্ষীপুৰৰ গৌৰনগৰৰ পৰা চৈবাৰী সংযোগী পথত আছে এইখন এক আজব দলং আহক আমি দেখুৱাও ৰাইজ কি ধৰণে যাতায়াত কৰিবলগীয়া হৈছে আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে যে কণ ছাত্ৰ ছাত্ৰী কণমানিসকল কিন্তু এনেধৰণে মৰণত হৰণ দি অৰ্থাৎ জীৱটো হাতত লৈ কিন্তু যাতায়াত কৰিবলগীয়া হৈছে আৰু এইখন মাত্ৰ এডাল বাঁহে কিন্তু এতিয়া যাতায়াতৰ একমাত্ৰ ভৰসা হৈ পৰিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে জপিয়াই পাৰ হ'বলগীয়া হৈছে এইখন দলঙত আৰু তাৰ পিছতো কিন্তু একদম ক'ব লাগিব যে ভয়ংকৰভাৱে যাতায়াত কৰিবলগীয়া হৈছে আৰু জমৰ যাতনা ভুগিবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজ ক'ব লাগিব যে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাত এই অঞ্চলৰ যি এম্বুলেন্স সেৱা সেয়া কিন্তু বন্ধ হৈ আছে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল কিন্তু জীৱটো হাতত লৈ মৰণত হৰণ দি কিন্তু যাতায়াত কৰিবলগীয়া হৈছে তাৰ পিছতো কিন্তু গভীৰ নিদ্ৰাত আছে ৰাজ্যৰ যি গড়কাপ্তানি বিভাগ লোক নিৰ্মাণ বিভাগ সেই বিভাগ আৰু আমি সেই আজব দলঙৰ যি ভয় লগা দৃশ্য সেই দৃশ্য আমি পোহৰলৈ অনাৰ বাবে আজি আমি উপস্থিত হৈছোঁ এইখন যি গৌৰনগৰ চৈবাৰী সংযোগী যিখন দলং আছে সেইখন দলং আৰু সেইখন দলঙৰ আমি দুয়োকাষে দেখুৱাম ইয়াৰ স্থানীয় লোক আছে তেওঁলোকৰ ভাষ্য ল'ম আপোনালোকে দেখিছে যে মহিলাসকল তেওঁলোকে কি ধৰণে যাতায়াত কৰিবলগীয়া হৈছে এনেধৰণে যাতায়াত কৰিবলগীয়া হৈছে কিন্তু কাণ হাৰ নাই চৰকাৰ তথা গড়কাপ্তানি বিভাগৰ কাণ হাৰ নাই ইয়াৰ যিসকল স্থানীয় জনপ্ৰতিনিধি আছে তেওঁলোকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উঠিছে মুঠতে জমৰ যাতনা ভয় লগা অতিকৈ দুখজনক অতিকৈ দুৰ্ভাগ্যজনক অতিকৈ ভয়ংকৰ এইখন দলং হৈ পৰিছে যিকোনো মুহূৰ্তত কিন্তু এইখন দলঙত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আমি আনটো পাৰ দেখুৱাম যে দলঙৰ সেইটো পাৰলৈ যাবলৈ চেষ্টা কৰিম আৰু মোৰ সতীৰ্থক সেইটো পাৰলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম যে দুয়োকাষে এনেধৰণে মুঠতে শূন্যৰ ওপৰত ওলমি আছে এইখন দলং যাৰ ফলত কিন্তু অতিকৈ জমৰ যাতনা ভুগিবলগীয়া হৈছে যে আপোনালোকে দেখিবলৈ পাইছে কণমানিসকল এনেধৰণে যাতায়াত কৰিবলগীয়া হৈছে জীৱটো হাতত লৈ সকলোৱে যাতায়াত কৰিবলগীয়া হৈছে ইয়াৰ স্থানীয় লোক আছে তেওঁলোকৰ ওচৰলৈ যাম ভাই কি ক'ব যিহেতু এক ভয়ংকৰভাৱে যাতায়াত কৰিবলগীয়া হৈছে ইয়াৰ স্থানীয় লোক আপোনালোকে অতি কেনেকৈ কষ্টৰে পাৰ হৈছে এইটো কেনেকৈ পাৰ বহুত কষ্ট হৈ আছে আমাৰ এইখন দলং বহুত আগৰ পৰাই আৰম্ভ হৈছে কিন্তু আমাৰ যিখন স্থানীয় যিবিলাক ৰাইজ আছে সেই ৰাইজে বহুতবাৰ অভিযোগ কৰিছে এই দলং লৈ কিন্তু এতিয়াও এই দলংখন এনেকুৱাই আছে কিন্তু আমাৰ বহুতো মানুহ আছে স্থানটো হ'ল গৌৰনগৰ টু চৈবাৰী ব্ৰিজটো থানা লক্ষীপুৰ আমাৰ এইখন দলঙেৰে এইখন স্থানীয় যিবোৰ মানুহ আছে বহুত মানুহ আছে আমাৰ অহা যোৱাতে বহুত কষ্ট হৈ পৰে কিন্তু অকলে দলঙে নহয় আপোনালোকে এই ঘটনাখিনি ইঞ্জিনিয়াৰ বা অভিযন্তা বিভাগৰ যি মানুহ আছে তেওঁলোকক জনাইছে জনোৱা হৈছে বহুতবাৰ জনোৱা হৈছে কিন্তু এতিয়াও কামখিনি হোৱা নাই তেওঁলোকে গুৰুত্ব দিয়া নাই নিশ্চয়কৈ বিভাগীয় যি কৰ্মচাৰী আছে তেওঁলোকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উঠিছে কি ক'ব ভাই কেনেকৈ যাতায়াত কৰিছে আপোনালোকে যাতায়াত কৰিছে বান্দৰৰ নিচিনা উঠি আছে বান্দৰৰ নিচিনা জপাই নামাই আছে আৰু যিবিলাক মানুহ আহি আছে মানুহ দুখ পাই আছে কি ক'ব ভাই কিমান কষ্ট হয় কষ্ট মানে কষ্ট এইটো ক'ব নোৱাৰে আমি আজি 3 দিন হ'ল MLA-কেও ফোন কৰিছিলোঁ MLA কৈছে মই কৈ দিম ইঞ্জিনিয়াৰ যি আছে আমি কৈ দিম এতিয়ালৈকে কোনো কিছু একো হোৱা নাই এইটো ব্ৰিজৰ কাম তে আমি হস্পিটেলত কেনেকৈ কৈ যাওঁ এজন ৰোগী হ'লে বাৰীত যদি ৰাতি 12টাত যদি কিবা চিৰিয়াছ হয় আমি ক'ত যাওঁ এইটোতো বান্দৰৰ নিচিনা উঠিব লাগে বান্দৰৰ নিচিনা যাব লাগে নিশ্চয়কৈ অতিকৈ দুৰ্ভাগ্যজনক কাৰণ বিভাগীয় মানুহক অভিযোগ দিয়াৰ পিছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে আৰু অতি সোনকালে এইখন দলঙৰ দুয়োকাষে মানুহ চলিব পৰাকৈ পথ সুচল কৰি দিয়াৰ বাবে ৰাইজে দাবী উত্থাপন কৰিছে আৰু ইয়াৰ স্থানীয় যিসকল লোক আছে তেওঁলোকে অনতিপলমে কিন্তু এই জমৰ যাতনাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে Nama